হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি মই হৰগুৰি মন্দিৰত যাবলৈ ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকক। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি বৰম্ব পাইছোঁহি। হৰগুৰি মন্দিৰলৈ গ'লে আমি বৰম্বৰে যাব লাগে আৰু এইখন বৰম্বৰ দলং হয় আৰু বৰম্বৰ দলংখন পাৰ হৈয়ে এটা দুৰ্গা মন্দিৰ পাম। আৰু এইটো আগত গেট হয়, এইটোৱে গেট দুৰ্গা মন্দিৰৰ আৰু আগত সেইটো দুৰ্গা মন্দিৰ। আৰু আপোনালোকে জানে দুৰ্গা পূজা আহি আছে, যদি ভগৱানে নিয়ে কিবাকে যাব পাৰোঁ তেতিয়াহ'লে আপোনালোকে এটা ব্লগ দিব চেষ্টা কৰিম। আৰু এইফালেৰে হৰগুৰি মন্দিৰলৈ যায়। বহুত দিন ধৰি হৰগুৰি মন্দিৰত যামকৈ যাবই পৰা নাছিলোঁ, তো ফাইনেলি আজি হৰগুৰি মন্দিৰত যাবলৈ ওলালোঁ। আৰু এইটো মাহটো শাওনৰ মাহো চলি আছে, তো আজি সোমবাৰো পৰিছে, ভাবিলোঁ হৰগুৰি মন্দিৰতে যাওঁ, তো সেইকাৰণে গৈ আছোঁ। বহুত এক্সাইটেড হৈ আছোঁ হৰগুৰি মন্দিৰলৈ যাবৰ কাৰণে। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, ভালকৈ চাই থাকক। গোটেইখিনি দেখুৱাই আছোঁ আপোনালোকক। ফাইনেলি আমি হৰগুৰি মন্দিৰ পালোহি। এইটোৱে হৰগুৰি মন্দিৰৰ গেট হয়। চাওক, ওপৰত মহাদেৱ পাৰ্বতী আছে। এইফালে এনেকৈ অকণমান সোমাই যাব লাগে, গেটটো পাৰ হৈ অলপ সোমাই আহিব লাগে। আজি বহুত মানুহে হৈ আছে, আজি সোমবাৰ না, বহুত মানুহ হয়। বহুত বেছিভাগ মানুহে মহাদেৱৰ ভক্ত হয়, তো চব আহিছে আৰু। আগত এইটো আৰু এটা গেট হয়, এইটো চাওক। কিমান মানুহ, বাপৰে। তো আমি এতিয়া ভৰিখন ধুবলৈ গৈ আছোঁ। এইটো পুখুৰীত বহুত ধৰণৰ মাছো আছে, আপোনালোকক দেখুৱাম পাৰলৈকে। এইবিলাক দেখিছেনে আপোনালোকে, কিমান ধৰণৰ মাছ আছে। এইবিলাক বহুত ভাল লাগে মন্দিৰটোত আহি। আৰু যদি আপোনালোকেও এইটো মন্দিৰত আহিব বিচাৰে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাই দিলেই হ'ল, মই আপোনালোকক লোকেশ্যনটো দি দিম। আৰু এডাল আটাৰ গাছ হয়, ৱাও কিমান ডাঙৰ হয়। আৰু এইটো মন্দিৰত কৃষ্ণ আৰু ৰাধা আছে, এইটো কৃষ্ণ আৰু ৰাধাৰ মন্দিৰ হয়, চাওক। আৰু এইটোৱে মেইন মন্দিৰ হয়। মন্দিৰটো বনাই আছে, সম্পূৰ্ণ হোৱা নাই। আৰু আমি মন্দিৰটোৰ ভিতৰলৈকে যাওঁ, আপোনালোকক দেখাই আছোঁ। আৰু এইটো চাওক, ষাঁড় গৰু হয় আৰু মহাদেৱৰ এইটো বাহন হয়। ইয়াতো মানুহবিলাকে পূজা কৰি আছে। বহুত ভাল লাগে মন্দিৰটোত আহি, আপোনালোকে দেখিছে কি ধুনীয়া লাগে। এতিয়া আমি ঘৰত যাবলৈ ওলালোঁ। আৰু চাওক, এইফালেৰে এটা গেট আছে, আমি এতিয়া ঘৰত যাওঁ। ইয়াতো মহাদেৱ, গণেশ, পাৰ্বতী আছে। ভিডিঅ'টো চাই যদি ভাল লাগিল প্লিজ লাইক এটা কৰি দিব। আৰু এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয়, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।